নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ অসমীৰে চোতালতে নামৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ভিডিঅ'। সেৱই কেনেদৰে ঘৰতে প্ৰস্তুত কৰা হয়, সেৱই মেচিনৰ সহায়ত আপুনি ঘৰতে কিদৰে আপুনি সেৱই প্ৰস্তুত কৰিব সেই সম্পৰ্কে আজি ভিডিঅ'টো লৈ আহিছো। গতিকে পলম নকৰিবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, তাৰ আগতে আপোনালোকলৈ মাত্ৰ সৰু এটা অনুৰোধ। আমাৰ চেনেলত যদি আপোনালোকে প্ৰথম আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি দিব, কিয়নো এনে ধৰণৰ ভিডিঅ' আমি সদায় আপোনালোকৰ মাজলৈ লৈ আহিম। প্ৰথমতে সেৱই প্ৰস্তুত কৰিবলৈ আমাক এটা মেচিনৰ প্ৰয়োজন হ'ব। গতিকে আমি এটা মেচিন লৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'ত। এটা মেচিন, সেৱই মেচিন হয়। সেৱই মেচিনটো আমি এতিয়া সাজু কৰি লৈছোঁ। আপোনালোকে চাই যাওক, এয়া মই সাজু কৰিছোঁ এনে ধৰণৰ। তলৰ ঢাকনাটো লগাই দিছোঁ। এতিয়া আমি কি কৰিম আপোনালোকে চাই যাওক। এতিয়া ওপৰ হেণ্ডেলডাল আমি লগাইছোঁ। হেণ্ডেলটো লগোৱাৰ পাছত আমি হেণ্ডেলটোৰ ওপৰত এডাল নট থাকে, সেই নটটো আমি টাইট দি লৈছোঁ অলপ। তাৰপিছত কি কৰিছোঁ আপোনালোকে চাওক ষ্টেপ বাই ষ্টেপ। আমি এটা বেঞ্চ লৈছোঁ। আমি বেঞ্চতে এইটো ফিটিং কৰি দেখুৱাম এতিয়া আপোনালোকক। দেখিবলৈ পাইছে আপোনালোকে কিদৰে আমি বেঞ্চত ফিটিং কৰিছোঁ। তলফালে এই স্ক্ৰুপডাল আমি টাইট কৰি দিব লাগিব, যাতে আমি সেৱই বনাই থাকোঁতে মেচিনটো যাতে ঢিলা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ভালদৰে টাইট দিব লাগিব। আমি এইদৰে আমি টাইট কৰি আছোঁ। এতিয়া আমাৰ মেচিন টাইট কৰা হৈ গ'ল, মেচিন ৰেডি। এতিয়া আমাৰ সেৱই বনাব লাগে। সেৱই বনাবলৈ আমি এয়া আপোনালোকে দেখিছে, আমাক লাগিব ময়দাবিলাক আমি ভালদৰে সানি এনেদৰে লাডু কৰি ল'ব লাগিব। তাৰ পাছতে আমি কি কৰিম চাই লওক। এয়া সেৱই মেচিনৰ মুখটোৱেদি সোমোৱাই দিব লাগিব। এইফালেদি সোমাই দিব লাগিব আৰু এজনে ঘূৰাই যাব লাগিব। মেচিনটো ঘূৰাই গৈ থাকিলে এনেধৰণৰ সেৱই ওলাই যাব। ইয়াত দেখিছে আপোনালোকে, দেখিবলৈ পাইছে কিমান সুন্দৰভাৱে সেৱই ওলাই গৈ আছে। আমাৰ যেতিয়া সেৱইটো আমাৰ দীঘল হৈ যাব, তেতিয়া আমি ইয়াক ছিঙি পেলাই নিব লাগিব। আমি শুকান ময়দা অলপ লৈ আমি এনেদৰে ছটিয়াই ল'ব লাগিব প্ৰথমতে। তাৰপিছত আমি এইদৰে ধৰি ছিঙিব লাগিব। তাৰপিছতে আমি এয়া দেখিছে এইদৰে ৰ'দত দিব লাগিব। সেৱইসমূহ ৰ'দত ভালদৰে শুকোৱাৰ পাছত সেৱইবিলাক খোৱাৰ উপযোগী হৈ পৰিব। ভালদৰে শুকাব লাগিব। সাধাৰণতে সেৱই বনোৱা হয় ৰ'দৰ সময়ত, কিয়নো যদি সেৱইবিলাক ভালদৰে নুশুকায় তেন্তে এটা ভেঁকুৰ ভাপৰ গোন্ধ আহিব। আমি শুকোৱাৰ পাছত সেৱইবোৰ আমি ভিতৰলৈ আনিলোঁ চোতালৰ পৰা। চাওক, ভিতৰলৈ অনাৰ পাছত আমি এয়া আমাৰ সেৱই প্ৰস্তুত হৈ গ'ল। এতিয়া আৰু বনাই খোৱাহে দৰকাৰ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে।